নমস্কাৰ সকলোকে। তো মই বৰ্তমান আছো মেঘালয়ত। ভাবিছো ইয়াতে অলপমান মাটি কিনি লওঁ নেকি। খুব ধুনীয়া এটা পৰিৱেশ। ৰ'ব কিন্তু এইটো সম্ভৱ নে বাৰু? মইতো দূৰৰে কথা, আমাৰ অসমৰ মামায়ো ইয়াতে মাটি কিনিব নোৱাৰে। আৰু লগতে দেশৰ প্ৰধানমন্ত্ৰীও ইয়াতে মাটি কিনিব নোৱাৰে। কাৰণটো আপোনালোকে জানেনে? ইয়াতে অকল ইয়াৰে খিলঞ্জীয়া লোকেহে মাটি কিনিব পাৰে বা মাটি বেচিব পাৰে। বাহিৰৰ পৰা কোনোবা আহিবা বাহিৰৰ লোকে ইয়াতে মাটি কিনা বেচা কৰিব নোৱাৰে। সেইটো এটা অপৰাধ ইয়াতে। আমাৰ অসমৰ নেতা মন্ত্ৰী বিধায়কসকলে কি কয়? তেখেতসকলে জাতি মাটি ভেটিৰ কথা কয়। জাতিটো বাৰু ঠিকেই আছে, কিন্তু মাটি আৰু ভেটি অসমৰ খিলঞ্জীয়া লোকৰ হাতত সুৰক্ষিত হৈ আছেনে? সেইটো এটা প্ৰশ্নৰ বিষয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা আমাৰ অসমে বহুত শিকিব লগা আছে। আচল কথাটো কি জানে? মেঘালয়ত এখন লেণ্ড পলিচি আছে। সেই পলিচিখনৰ নাম হ'ল মেঘালয়া ট্ৰান্সফাৰ অফ লেণ্ড ৰেগুলেশ্যন এক্ট 1971। আৰু যি এই মেঘালয়ৰ MLP পলিচিখন আছে, লেণ্ড পলিচিখন মেঘালয়ত যে আছে ইয়াতে, সেই পলিচিখনে ইয়াৰে জাতি মাটি ভেটি সকলো সুৰক্ষিত কৰি ৰাখিছে। কিন্তু আমাৰ অসমত যে এই দল সংগঠনবোৰ আছে, এই দল সংগঠনবোৰে যিমানেই আন্দোলন কৰক, যেতিয়ালৈকে কোনো এখন ৰাজ্যৰ সেই নাগৰিকে মাটিৰ সুৰক্ষা নাপায়, তেতিয়ালৈকে জাতি মাটি ভেটি কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। সেইটো কথা মনত ৰখা ভাল অসমৰ এই দল সংগঠনসমূহে। এই যে বৰ্তমান মই মেঘালয়ত আছো, এই মেঘালয়তো এটা সময়ত অসমৰে পাৰ্ট আছিল। কিন্তু এই মেঘালয়ৰ জনতা বা মেঘালয়ৰ ৰাইজে যে এই লেণ্ড পলিচিখন আনিব পাৰিলে, অসমে কিয় নোৱাৰিলে? উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নাম্বাৰ 1 ৰাজ্যই হ'ল অসম, কিন্তু অসমৰে সেই অধিকাৰ নাই। এটা চিন্তাৰ বিষয়। আজি অসমৰ ডাঙৰ যিসমূহ চহৰ আছে, ডাঙৰ চহৰ নগৰটো বাদেই দিলো, সৰু যিসমূহ টাউন আছে, সেই টাউনসমূহত মেইন পইণ্টত যিখিনি মাটি আছে, সেই মাটিসমূহ কাৰ আপোনালোকে জানেনে? গোটেই অনা অসমীয়া। কাৰণটো হ'ল অসমত কোনো লেণ্ড পলিচি বা এনেকুৱা কোনো ধৰণৰ আইন নাই। অসমত মানে বিহাৰৰ পৰা আহিব, গুজৰাটৰ পৰা আহিব, মানে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা আহিলেও আপুনি মাটি কিনিব পাৰে। কিন্তু সেই কামটো আপুনি মেঘালয়ত কৰিব নোৱাৰে। আপোনালোকে মেঘালয় আহিলে আপোনালোকে হয়তো গম পায় যে ইয়াতে পুলিচ বজাৰ হওক, নংপু হওক, ইয়াতে কিছুমান ডাঙৰ টাউন আছে। সেই টাউনসমূহতো আপোনালোকে অনা অসমীয়া ব্যৱসায় কৰা দেখা পায়, বা ব্যৱসায় নামত সিহঁতে হোটেল খোলে, লজ খোলে, সেইসমূহ আছে, মেঘালয়তো আছে। কিন্তু এই হোটেল বা লজসমূহ মেঘালয়ত সেই অনা অসমীয়া লোকসকলে কেনেকে খুলিছে আপোনালোকে জানেনে? আমাৰ অসমৰ নিচিনা নহয় যে সিহঁতে মাটিটো কিনি তাত বিল্ডিং এটা বনাই গোটেই তেখেতসকলৰ পৰিয়াল তাতে থাকিব, তাতে বিজনেছ কৰিব, তাতে খাব, তাতেই হ'ব। সেনেকুৱা মেঘালয়ত নহয়। 1980 চনত ইয়াতে এখন আইন আহিছিল। সেই আইন মতে এই লোকসকলে বাহিৰৰ লোকক মানে মাটি লিজত দিব পাৰিব। তেখেতসকলে 20 বছৰৰ কাৰণে লিজত দিব পাৰে। এই 1980 চনৰ আইনখনৰ মতে 2013 চনত আকৌ সেই আইনখন সলনি কৰিলে মেঘালয় চৰকাৰে। এই আইনখনৰ মতে এতিয়া বৰ্তমান 5 বছৰৰ কাৰণেহে মাটি লিজত দিব পাৰিব। মানে মেঘালয়ৰ এই ট্ৰাইবেল লোকসকলে বহিৰাগত ব্যৱসায়ক মাটি লিজত দিব পাৰিব, মানে ব্যৱসায়ৰ কাৰণে। আপোনালোকে যে পুলিচ বজাৰ নংপুত যে এই হোটেল বিলাক যে দেখা পায় বাহিৰৰ বহিৰাগত লোকসকলৰ, সেই হোটেল বিলাক বা লজ বিলাকৰ মেইন মালিক হ'ল আচলতে ইয়াৰে খাচীয়া মানুহ বা গাৰো মানুহ, ইয়াৰে লোকেল ট্ৰাইবেল লোকসকল। গতিকে মেঘালয়ৰ পৰা আমি বহুতো শিকিব লগা আছে। ইয়াৰে ট্ৰাইবেল লোকসকল বা ইয়াৰে যিখিনি লোকেল খিলঞ্জীয়া মানুহ, সেই খিলঞ্জীয়া মানুহসকলৰ জাতি মাটি ভেটি অলৰেডি সুৰক্ষিত হৈ আছে। কিন্তু আমাৰ অসমৰ জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ নামত এই ৰাজনৈতিক নেতাসকলে নিজৰ ভোট বেংকৰ স্বাৰ্থত ৰাজনৈতিক খেল খেলে। কিন্তু ভুক্তভোগী কোন হয়? আপোনাৰ মোৰ নিচিনা সাধাৰণ লোকসকল। আজি গোটেই অসমখন বহিৰাগত বনিয়াই কিনি শেষ কৰি পেলালে। কেতিয়াবা যদি আম্বানীক মাতি দিব, কেতিয়াবা আদানীক মাতি দিব, আৰু কেতিয়াবা বাবা ৰামদেৱক মাতি দিব। গতিকে আমি মেঘালয়ৰ পৰা বহুত শিকিব লগা আছে। কিন্তু আমাৰ অসমৰ এই দল সংগঠন বা নেতা মন্ত্ৰী বিধায়কসকলে কেতিয়া এই কামসমূহ কৰিব আৰু কৰিব পাৰিবনে? সেইটো এটা প্ৰশ্নৰ বিষয়। অসমৰ লোকৰ যেতিয়ালৈকে মাটিৰ অধিকাৰ নাথাকে, তেতিয়ালৈকে যিমান আন্দোলন কৰক একো লাভ নাই। গতিকে অসমবাসী ৰাইজক মোৰ এইখিনিয়ে ক'ব লগা আছিল। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।